আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু কোনকেইটা কথা আপোনালোকে মনত ৰাখিব বা কোনকেইটা কাম কৰিব আপোনালোকে, আৰু বিশেষকৈ দাইল, চেনি, নিমখ তো এইখিনি কি হ'ব, বন্ধ হৈ যাব নেকি, নাপাব নেকি বা ইত্যাদি ইত্যাদি এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি আপোনালোকে চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আপোনালোকে যদি চায় তেনেহ'লে এতিয়া খবৰবিলাক ওলাইছে যে দাইল, চেনি আৰু নিমখ নাপাব। তো এতিয়া বহুতে ভাবি আছে যে একেবাৰে এই দাইল, চেনি আৰু নিমখ নিদিব। তেতিয়া আপোনালোকক মই জনাব বিচাৰিছোঁ যে এইখিনি অনিৰ্দিষ্ট সময়লৈকে বন্ধ ৰাখিছে। যদি কিবা কাৰণত আপোনালোকে গম পাইছে অত্যাৱশ্যকীয় মূল্যবিলাক বহুত বেছি বৃদ্ধি হৈছে আৰু অনিৰ্দিষ্ট মানে হয়তো এই মাহত নিদি পিনি অহা মাহত আপোনালোকক দিব পাৰে, তো একেবাৰে সম্পূৰ্ণৰূপে বন্ধ হৈ নাযায়। আৰু ইয়াক লৈ আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজনো নাই, কাৰণ কেলৈ চাউলটো আপোনালোকে পাব, চাউলটো দিয়া হ'ব আৰু ৰেচন কাৰ্ড আপোনালোকে আছে যেতিয়া আপোনালোকে চাউলটো পাবই। আগন্তুক সময়ত দাইল, চেনি, নিমখৰ ক্ষেত্ৰত হয়তো এই অহা মাহত নিদিলে, তাৰ পিছৰ মাহত নিদিলে হয়তো একেলগে তাতো দিব বা দিব পাৰে। তো এইখিনিক লৈ বহুত বেছি আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। আপোনালোকে এইখিনি এটা কথাটো হ'ল মূল, আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পায়, চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ এতিয়া ৰেচন কাৰ্ডখন। তো সেইবাবে আপোনালোকৰ যিসকলৰ ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড নোহোৱাসকলে আপোনালোকে অতি সোনকালে আবেদন কৰি লওক। আৰু ঘৰৰ কোনোবা যদি সদস্য আপোনালোকে কি হৈ আছে নাম ভৰ্তি কৰিবৰ বাবে আছে তেনেহ'লে আপোনালোকে নাম ভৰ্তি কৰি লওক, সোমোৱাই লওক। আৰু এই ৰেচন কাৰ্ড থকাৰ লগে লগে আপোনালোকে কি পায়, আয়ুষ্মান কাৰ্ডখন পায়। আয়ুষ্মান কাৰ্ডখন থকাৰ লগে লগে বহুতখিনি সুবিধা হয়। তো এইবাবে আপোনালোকে এই ৰেচন কাৰ্ডখন অতি সোনকালে যোগাযোগ কৰি লওক। আৰু বিশেষকৈ বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ড থকাসকলে এইখিনি চাউল পায়ে থাকিব। আৰু দাইল, চেনিৰ ক্ষেত্ৰত আগন্তুক সময়ত পাব। কি হয় কি নহয় আগন্তুক গম পোৱা যাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু এতিয়া আপোনালোকে গমে পায় মন্ত্ৰীসভা 5 তাৰিখে সম্প্ৰসাৰণ হোৱাৰ কথা আছে। এই সকলোখিনি দায়িত্ব লোৱাৰ পাছত কেনেদৰে কি হয় আগন্তুক সময়তে খবৰবিলাক পোৱা যাব। তো এতিয়া ইয়াক লৈ বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। কথাটো হ'ল কি, যদি আপোনালোকৰ এতিয়া বৰ্তমান সময়ত ৰেচন কাৰ্ডখন নাই, ৰেচন কাৰ্ডখন আপোনালোকে আবেদন কৰি লওক। এতিয়া আগন্তুক সময়ত কি ওলাবলৈ গৈ আছে, অৰুণোদয় আঁচনি নতুনকৈ বহুত বেছি ওলাবলৈ গৈ আছে। অৰুণোদয় আঁচনি দিবলৈ গৈ আছে। ৰেচন কাৰ্ডখন থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনি পাব। সেইবাবে আপোনালোকে কি কৰি লওক, এই ৰেচন কাৰ্ডখন যোগাৰ কৰি লওক। যদি কোনোবা ঘৰৰ আপোনালোকৰ সদস্য পাবলগীয়া হৈ আছে, তেওঁ পোৱা নাই, সদস্যৰ নামটো সোমোৱা নাই, অতি সোনকালে এই বিষয়টো আপোনালোকে গুৰুত্ব সহকাৰে লৈ কামটো কৰি লওক। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ এখন নথিপত্ৰ হৈ পৰিছে ৰেচন কাৰ্ডখন। তো আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। এতিয়া আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে